ছালত ৰঙা ৰঙাকৈ খজুৱতি হ'লে বা ফাংগল ইনফেকশ্যন হ'লে কি কৰিব লাগে? ইয়াৰ হৈছে অতি সহজতে উপলব্ধ তুলসী পাত। এই তুলসী পাতৰ ৰস লগাওক। আপোনালোকে তুলসী পাতবিলাক পিচি ল'ব। তাৰপিছত য'ত নেকি আপোনালোকৰ ফাংগল হৈছে তাত আপোনালোকে ভালকৈ লগাই দিব আৰু শুকাবলৈ দিব তাক। দ্বিতীয়তে আপোনালোকে দৈ লগাওক। দৈ প্ৰায় 15 পৰা 20 মিনিটমান সময় আপোনালোকে লগাই ৰাখক আৰু তাৰপিছত আপোনালোকে ধুই দিব। তৃতীয়তে ৰচুন পিচি লওক। ৰচুন পিচি লৈ তাত অলপ নিমখ দিয়ক কম পৰিমাণে। তাৰপিছত আপোনালোকে য'ত এই খজুৱতি হৈছে তাত ধুনীয়াকৈ প্ৰলেপ দি লগাই ৰাখিব। এনেকৈ আপুনি প্ৰায় 20 মিনিটমান সময় লগাই ৰাখক আৰু ৰাতি শুওঁতেও আপুনি ৰচুন পিচি অলপ তাত নিমখ দি আপোনালোকে লগাব পাৰে। আৰু আপোনালোকে কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব। কুহুমীয়া গৰম পানীৰ লগত অলপমান নিমখ দিব। নিমখ মিশ্ৰণ কুহুমীয়া গৰম পানীখিনিয়ে আপোনালোকে লাহে লাহে টুকি টুকি ধুই দিব। কিবা কপাহ বা এখন কোমল কাপোৰৰ ৰুমাল ল'ব। সেই ৰুমালে আপোনালোকে ধুই ল'ব ৰাতিপুৱা। তাৰপিছত আপোনালোকে কি কৰিব পাৰে? মহানিমৰ পাত ছিঙি ল'ব। মহানিমৰ পাতখিনি পিচিব। তাত অলপ হালধি দিব। বিশেষকৈ ঘৰুৱা হালধি হ'লে ভাল হয়। বজাৰৰ পৰা কিনি অনা হালধিবিলাকৰ সেই গুণাগুণ নাথাকে। সেয়েহে ঘৰুৱা হালধি আপোনালোকে ব্যৱহাৰ কৰিব। তাৰপিছত হালধি যদিহে গুড়া হালধি নাথাকে তেতিয়াহ'লে কেঁচা হালধিও আপোনালোকে পিচি ল'ব পাৰে। সেই পিচি লৈ মহানিমৰ পাতখিনি যি পিচিলে সেই পিচি লোৱা পাতখিনিৰ লগত আপোনালোকে এই হালধি মিশ্ৰণ কৰিব। ভালকৈ মিশ্ৰণ কৰি আপোনালোকৰ য'ত ফাংগল ইনফেকশ্যন হৈছে অৰ্থাৎ য'ত খজুৱতি হৈছে তাত লগাই ৰাখিব। এনেকৈ আপুনি দিনত 2 বাৰকৈ ব্যৱহাৰ কৰক। ৰাতিপুৱা কৰিব এবাৰ, তাৰপিছতে গধূলি সময়তো এবাৰ কৰিবলৈ চেষ্টা কৰিব, লগাই থ'বলৈ চেষ্টা কৰিব আৰু ৰাতি শোৱাৰ আগতেও লগাই আপোনালোকে শুই যাব পাৰে। এনে কৰিলে আপোনালোকে প্ৰায় 15 দিনমান ব্যৱহাৰ কৰক। তেতিয়া দেখিব যে আপোনাৰ সেই ইনফেকশ্যন ভাল হ'ব লৈছে। যিসকলৰ এই ইনফেকশ্যন হৈছে সেইসকলে বেছিকৈ জ্বলা পোৰা কৰা খাদ্য খাব নালাগে আৰু আপোনালোকে কি কৰিব? চাহ খাব নালাগে, বেছিকৈ গুড় ব্যৱহাৰ কৰিব নালাগে। এইবিলাক বস্তুৰ পৰা জ্বলন উৎপন্ন হয়, গৰম উৎপন্ন হয়। সেয়েহে আপোনালোকে সেইবিলাক বস্তু খাবলৈ কম পৰিমাণে খাব চেষ্টা কৰিব। আপোনালোকে বেছিকৈ জ্বলা পোৰা কৰি ভজা যিবিলাক চব্জি বা যিকোনো আইটেম আপোনালোকে কম পৰিমাণে খাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে মিট মছলা জাতীয় বস্তু কমকৈ খাবলৈ চেষ্টা কৰিব। যিসকলে গাহৰি প্ৰিয়, গাহৰি মাংস বেছিকৈ খায়, সিহঁতে সেই মিট বা ব্ৰইলাৰ মিটবিলাক কম পৰিমাণে খাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে পানী খুব পৰিমাণে খাব লাগে আৰু লগতে যিকোনো স্কিন যি ক্ৰীম হয় সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব লাগে। স্কিন ক্ৰীম আৰু নাৰিকল তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যাতে আপোনালোকৰ শৰীৰটো ঠাণ্ডা হৈ থাকে। বেছি গৰম হ'ব দিব নালাগে আৰু বেছি গৰম হোৱা শৰীৰটো অতি সোনকালে গৰম হোৱা যিকোনো স্পাইচি বস্তু খাব নালাগে। ধন্যবাদ।